Hello everyone, welcome to my channel B Vlogs. মই ভাস্কৰ বৰা আৰু আজি মই কৰিবলৈ গৈ আছো GoPro Hero 9 আনবক্সিং। তো আশা কৰো ভিডিওটো ভাল পাব। তো তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া দেখিছে মোৰ হাতত আছে GoPro Hero 9 আৰু এটো মই খুলিলো আগতীয়াকে। তো মস্তিকে পেক কৰা আছিল কিন্তু এতিয়া পেক কৰা নাই। তো খুলিলো তেম বুলি আপোনালোকক মই খুলি পেলাই দেখাম যেটো আনবক্সিং ভিডিও। তো আৰম্ভ কৰো আৰু এফালে মই এটা উলিয়াই দিলো GoPro এফালে মজাকে ফুটাব পাৰি এফালে পেক কৰি দিছিলে মস্তিকে কিন্তু মই আগতীয়াকে খুলিলো যেহেতু আপোনালোকক কৈছোৱে তো পেকিংটো মজাকে আহিছিল কিন্তু মই খুলি দিলো আগতীয়াকে এইবোৰ আপোনালোকে মন গলে এনেকে ফুটাব পাৰিব হৈ গল এফালে এইবোৰ থওঁ ইয়াত এটো হৈ গল মেইন বস্তুটো এতিয়াও খোলাই নাই বা ভিতৰতে আছে তেও এটো আপোনালোকে দেখিছে এফালে তো মোৰ হাতত আছে এটা GoPro Hero 9 খুব সুন্দৰকৈ পেক কৰি দিছে এটো আপোনালোকে জলৈ জলৈ গলে কেৰি কৰি নিব পাৰিব খুব সুন্দৰকৈ আসলে পেক কৰি দিছে এটো চাইলক ইয়া ভিতৰত আছে হিনি তো বক্সটো খোলা লগা লগা ফাৰ্ষ্টতে আপোনালোকে দেখিবলৈ পাব কিছুমান কাগজ পত্ৰ এবু আপোনালোকে যদি পঢ়িব বিচাৰে পঢ়িব পাৰে এফলে দিছে এফলে আপোনালোকে এফলে কিছুমান দেখাইছে এফলে ষ্টিকাৰ আছে তো এবু লগাব পাৰে এবু মই এফলে থৈ দিছো আৰু এটা কথা ইয়াত কি কি ফিচাৰ আছে এফলে দেখাইছে আপোনালোকে এফলে চাইলক মই দেখাই দিছো या আৰু তাৰ পিছত কেবল লিব এডাল USB কেবল ডাল লিব আপোনালোকৰ চাৰ্জাৰ এডাপ্টাৰ ডাল লগত লগাই পেলাই আপোনালোকে চাৰ্জ দিব পাৰিব কেমেৰাটো এটা দেখিছে এডাল চাৰ্জাৰ কেবল এডাল বেছি দীঘল নাই তাৰ পিছত দেখাইছে আপোনালোকৰ হেলমেটত লগাবলৈ এটা মাউন্ট দিব তো এটো আপোনালোকে এনেকৈ আইটো আঠাটো এৰুৱাই হেলমেটত লগাব পাৰিব তাৰ পাছত দিছে আপোনালোকৰ এটো ইয়াত আপোনালোকে GoPro টো ইয়াত লগাই পেলাই আপোনালোকে এটো নটটো লগাই এনেকে হেলমেটত লগাব পাৰিব তাৰ পাছতে আসল মেইন বস্তুটো হৈ গল এইটো হৈ গল মেইন বস্তু GoPro Hero 9 তো এটো এফলে এই দুটা উলিয়াই ইয়াত এনেকে লগাই ভৰাই পেলাই নটটো টান কৰি দিলে এটো হেলমেটত এনেকে লগাব পাৰি তো এবা চাইলক ডুৱেল স্ক্ৰিন আছে GoPro Hero 9 ত আপোনালোকে এনেকে ব্লক কৰিলে ফ্ৰন্টত চাই এটো স্ক্ৰিনত চাই ভিডিও কৰিব পাৰে তো হেটো এটা সুবিধা হয় আৰু এটা মই GoPro টোৰ কাৰণে আৰু কিছুমান বস্তু এক্সট্ৰাকে কিনিছিলো তো হেকিনি আপোনালোকক মই দেখাম মই এডাল ষ্টেন্ড লৈছিলো এডাল ফোল্ডিং ষ্টেন্ড যেনি মুভ কৰিব পাৰে এডাল খুব ভাল আসলতে এটো এনেকে আপোনালোকে তলপা ধৰিয়ে ব্লক কৰিব পাৰিব হাত নিবিখায় এনেকে ওপৰলে নিবলৈ দৰকাৰ নাই তো হেকাৰণে সুবিধা হয় তো আৰু মই দিছিলো এফালে কভাৰটো দিছিলো যাতে কোনো লেতেৰা নহয় GoPro টো পটকে পৰিলেও যাতে একো দাগ না লাগে তো হেকাৰণে মই এটা কভাৰ দিছিলো আৰু এটো ইয়াৰ লেন্সকেপটো লেন্সখনৰ ইয়াত লেন্সৰ লগোৱা এটো দাগ নবহে লেন্সত তো হেকাৰণে মই দিছিলো এটো তাৰ পিছতে আৰু এডাল হল ষ্টেন্ডাল আপোনালোকক দেখালোৱে তাৰ পিছত দিছিলো এফালে এয়া হৈ গল স্ক্ৰিন গাৰ্ড টেম্পাৰ গ্লাস তো টেম্পাৰ গ্লাস লগাবলৈ আছে লগাব লাগিব Take a backpack of what you need. Let's explore the world we
আজিলৈ ইমানেই আছিলে তো দেখালো আপোনালোকক আনবক্সিং কৰি তো মই পপাৰ ভিডিঅ' এটা আপোনালোকক দিম যিহেতু মই কালি কিনিছোহে ইমানকে ভালকে সেটিংছবোৰ নাজানো ক'ত কি হয় তো ইনে অলপ চলাবলৈ শিকিছো আৰু তো যেতিয়া আপোনালোকক ভালকে মই চলাবলৈ শিকিম তেতিয়া আপোনালোকক মই ইয়াৰ স্লো মোশন কেনেকুৱা হয় ভিডিঅ' ৰেকৰ্ডিং কোৱালিটি কেনেকুৱা আৰু কেনেকে কি হয় সব মই আপোনালোকক ভিডিঅ' এটা দিম পপাৰ ভিডিঅ' এটা তো হেতু চাব আপোনালোকে অতি সোনকালে দিম তো আৰু এটা কথা আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আছিলে তো আপোনালোকে কমেন্ট কৰি তলত জনাব যে মই মানে কি এসপ্তাহত 3টা মান ভিডিঅ' দিম বুলি ভাবিছো যদিহে আপোনালোকে মানে মোৰ যত মানে কোবাত ওলাই গলো এনেকুৱা ধৰণৰ কোবাত হোটেললৈ গলো খাবলৈ গলো এনেতো ওলাই যাওঁৱে সদায় কেতিয়াবা সদায় বুলি নহয় যেতিয়া টাইম পাওঁ মই বাহিৰ ওলাই যাওঁ কোবাত কিবা এটা খাওঁগে লগৰৰ লগত গলো এই ধৰক তেনেকুৱা ব্লগ চাব বিচাৰে নেকি যদি বিচাৰে তেন্তে তলত কমেন্ট কৰি জনাব আৰু যদি নিবিচাৰে দেন অকল মানে কোবাত দূৰণিলৈ যোৱা ব্লগ এই ধৰক শুটিঙৰ বিহাইণ্ড দা সিনছ কিছুমান এনেকুৱা ধৰণৰহে ভিডিঅ' চাব বিচাৰে নেকি অকল সেয়াও কমেন্ট কৰি জনাব যদি আপোনালোকে যদি মই দুইটা দিমেই মানে যদি আপোনালোকে মোৰ ডেইলি ব্লগো চাব বিচাৰে তেতিয়া মই দুইটা দি দিম কিন্তু ইনোটো দিমেই দূৰণিলৈ যোৱা বা বিহাইণ্ড দা সিনছ সেইবোৰতো চলি থাকিবই কিন্তু তাৰ উপৰিও মই ডেইলি ব্লগ দিম বুলি ভাবিছো কিন্তু আপোনালোকে চাব বিচাৰে নে নিবিচাৰে কমেন্ট কৰি জনাব তো আশা কৰো আকোৱালি ল'ব আৰু তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাও মই ব্লগ বনাম বুলি এইটো GoPro Hero 9 টো কিনি লৈছো তো আপোনালোকে যদি সহায় জনায় ভাল লাগিব মোৰো দিয়কচোন সৰু চেনেল তো আগুৱাই যোৱাত সহায় কৰে যেন আৰু তো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো ভিডিঅ'টো লাইক কৰি দিব যদি ভাল লাগিলে অলপ শ্বেয়াৰো কৰি দিব ভাল লাগিব তেন হেয়াই আৰু আজিলে তো নেক্সট ভিডিঅ' এটা লগ পাম তেন্তে আজিলে বাই বাই জয় অসম